হেল্ল' ফ্ৰেণ্ডছ, সকলোকে মোৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ কচুৰ বৰা। প্ৰথমে মই কচুৰ বাকলি এৰাই লৈছোঁ আৰু মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া কাটি লোৱা কচুখিনিত অলপমান নিমখ ছটিয়াই দিছোঁ আৰু ভালকৈ সানি লৈছোঁ। সানা হোৱাৰ পিছত পানী দি ভালকৈ ধুই চেপি ল'ম। এতিয়া মই 1 কাপ চাউলৰ গুড়ি লৈ লৈছোঁ। এতিয়া কচুখিনি লৈ লৈছোঁ। ইয়াতে মই আধা চামুচ হালধি গুড়ি আৰু আধা চামুচ জিৰাৰ গুড়ি লৈছোঁ আৰু 1 চামুচ জলকীয়াৰ গুড়ি। আৰু নিমখ অকণমান দি লৈছোঁ আৰু কাটি থোৱা পিঁয়াজ দুটা আছিলে আৰু জলকীয়া দুটা দি লৈছোঁ আৰু ভালকৈ সানি লওঁ। পানী অকণমান দি লৈছোঁ। আৰু সানা কমপ্লিট হৈ গ'ল মোৰ। এতিয়া ফ্ৰাই পেনত ফ্ৰাই কৰি আছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে ঘৰত এবাৰ বনাই ট্ৰাই কৰিবচোন আৰু ভাল লাগিলে ধুনীয়া আছে কমেণ্ট এটা দিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।